টাইমটো এতিয়া 6টা বাজিছে আৰু সেয়া দেখিছেনে মাটি আৰু গোবৰ একেলগে মিক্স কৰি কেনে গেলাই থৈ দিছিলোঁ ঘৰ মুচিবৰ কাৰণে। এতিয়া ঘৰ মুচি লগ পাই আছোঁ। এইটো আহিছে আৰু দে ধুনু আহিছে আৰু নেযা তো হে গাইজ ৰুমা চিন্তা চেনেললৈ আপোনালোকৰ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ অন্য এটি ভিডিঅ'ত। এতিয়া মই বেটিক খেলাই আছোঁ এনেদৰে এয়া ভঁৰালৰ এইপিনে উঠাই দিছোঁ ভঁৰালৰ ওপৰত বেটিক। গৰমো বেছি হৈছে ক'তো যাব নোৱাৰোঁ নহয় জানো। আৰু কি খবৰ আপোনালোকৰ? আজি ভিডিঅ' এনেদৰে আৰম্ভ কৰিছোঁ। ভণ্টিয়ে চব্জি বনাব অলপ পাছত, আপোনালোকক তাকে অকণমান শ্বেয়াৰ কৰোঁ আমিনো কেনেকৈ চব্জিটো বনাই খালোঁ। একদম চিম্পুলত বনাইছোঁ চব্জিটো, তো নেহাঁহিব আপোনালোকে। মুৰ্গী মাংস লৈছিলোঁ, লোকেল মুৰ্গী, লগত দিব আলু মিক্স কৰি কেনে। কেনেকনো কি গোন্ধালেনো কি গোন্ধ পালিনো মোকো কি হ'ল এয়া দেখিছে একদম বেটি পূৰা হেৰি কি বুলি কয় মুখস্থ কৰি ল'লেহি। আমি কেতিয়াবা এনেদৰে কিবা গোন্ধ পালে নাকখন ধৰোঁ যে, সেইটোকে সি মানে চাই থৈছে। সেয়া চাওকচোন ৰেচিপিটো কেনেকৈনো বনাইছে ভণ্টিয়ে, তাকে অকণমান শ্বেয়াৰ কৰিছোঁ আপোনালোকৰ আগত। নেহাঁহিব কিন্তু দেই। ব'লক আজি ভিডিঅ' ষ্টাৰ্ট কৰোঁ। এয়া বনাব লৈছে আৰু ভণ্টিয়ে সেই চব তেল ঢালিলে আৰু মিঠাতেল তেলো নাছিলে। এয়া তেল ঢালিছোঁ। ইফালে চাহ কৈ দে ৰাইজক কেনেকৈ বনাবি আজি। আজি মই ৰেচিপি বনাইছোঁ। বনাবলৈ ইমান বনোৱাত পাকৈত নহয়, তথাপিও যিমান পাৰে চেষ্টা কৰিম। আপোনালোকে চাই যাওক, ভুল হোৱাটো আঙুলিয়াই দিব দেই। এয়া আলু আৰু লোকেল মুৰ্গী একদম চিম্পল বেছি। এয়া আলু 3টা লৈছিলোঁ, ডাঙৰ চাইজৰ, ডাঙৰকৈ কাটিছোঁ। মুৰ্গী মাংসৰ লগত এনেকৈ ডাঙৰ হ'লেই ভাল লাগে। আৰু এয়া মাংসৰ পিচো জোখতে, ইমান ডাঙৰ আপোনালোক ভালো নালাগে। আপোনালোকক ভাল লাগে নেকি বাৰু? কিন্তু মোক ভাল নালাগে দেই। মাংসটো গাইজ আমাৰ 3জনে ভাগ কৰিছিলোঁ লোকেল মুৰ্গী। আৰু এইপিনে এতিয়া তেল গৰম হ'ব লৈছে আৰু এয়া মই পিঁয়াজ কাটি থৈছোঁ। পিঁয়াজ মই সদায় সৰহকৈ দিওঁ চব্জিত, যি চব্জি হ'লেও পিঁয়াজ মানে ভাজিত মই সদায় সৰহকৈ দিওঁ। সেইটো কেইটা কাটিলে কৈ দে আকৌ। ইয়াত মই 3টা পিঁয়াজ কাটিছোঁ, আলু 3টা কাটিছোঁ, যিমান পিঁয়াজো ইমানেই কাটিছোঁ। তাৰপাছত এয়া আদা অলপ, এয়া ইয়াতে আছে জিৰা, এইবোৰ কিবা কিবি নহৰু কিবা কিবি চব আছে ইয়াতে। একেলগে মিক্স কৰি একেলগে পিহি দিছোঁ। আৰু তেল পকিলে মই এতিয়া দি দিওঁ। প্ৰথমতেতো চবেই জানে পিঁয়াজটোকে দিয়ে। এতিয়া লৰাই দিছোঁ। এতিয়া পিঁয়াজ মানে সৰহকৈ দি কোনে কোনে ভাল পায় জনাবচোন। পিঁয়াজ বস্তুটো মই সদায় ভাজি সৰহকৈ দিওঁ, মাংসতটো বেছিকৈ আৰু। ৰঙচুৱা হ'ব লাগে, ৰঙচুৱা হ'ব লাগে, পিঁয়াজৰ গোন্ধও ভালকৈ আহে তেতিয়া, আৰু খাবলৈও ভাল হয়। কেঁচা কেঁচা থাকিলে মানে সোৱাদ নাহে, তেলো তেতিয়া ৰঙা হয় বেছিকৈ। এতিয়া ভালদৰে ভাজিছে আৰু ভণ্টিয়ে। পিঁয়াজ সিজিবলৈ কমচে কম মোক 3-4 মিনিটটো লাগেই, পিঁয়াজটো অলপ সিজাবলৈ। কাৰণ গেছটো পূৰা বঢ়াই দিয়া নাই যে, ল' ফ্লেমতে বনাইছে ভণ্টিয়ে। বেছি বঢ়ালেও ভাল নহয়। এয়া সিজি আছে। মোক চুবই নিদিয়ে আজি সি। মোৰ ষ্টাইলত বনাই খুৱাম আকৌ। আহক আপোনালোকেও আহিব খাবলৈ। তাকো লৰাই দিছে গাইজ, সেই দেখিছেনে। পিঁয়াজ অলপ অলপ ৰঙা হ'ব ধৰিছে, আৰু যেতিয়া ৰঙা হয় ইয়াৰ লগত এতিয়া নহৰু দিম, একেলগে সমান হ'ব। নহৰুটোতো সোনকালে সিজি যায়। নহৰু আৰু মছলা একেলগে, আৰু ইফালে আদা একেলগে দি দিছোঁ। এইবিলাক গোটেইখিনি মই এইটো পিঁয়াজ কিছুমানে চব্জিত দিয়ে, মই ডাইৰেক্ট চব তেলতে দি দিছোঁ পিঁয়াজৰ লগত। এতিয়া এইকেইটা গোটেইখিনি একেলগে সিজিলে হৈ যাবগৈ চব্জি ভাজিব পৰাকৈ। এতিয়া একেলগে ঘূৰাই আছে। এতিয়া আৰু এটা কথা, কিছুমান মানুহে যেতিয়া চব্জি দিয়ে তেতিয়াহে হালধি নিমখ ঢালে। নিমখটো মই পাছতে ঢালোঁ, কিন্তু হালধি একদম তেলৰ লগতে দিওঁ, যাতে হালধিৰ গোন্ধ নোলায়। আৰু এয়া লৰাই দিছোঁ ভালকৈ।
ইয়াক আৰু 1 মিনিটমান থৈ দিম যাতে একেবাৰে ৰঙা হয়, ধুনীয়া গোন্ধ ওলাই যায় আৰু চব্জি ধুনীয়া খাবলৈ হয়। মাছ ৰঙা হয়, ধুনীয়া গোন্ধ ওলাইছে। এয়া এতিয়া মাংসখিনি লগাই দিলে ভণ্টিয়ে। এয়া গাইজ মাংসখিনি এতিয়া ভালকৈ লৰাই দিছোঁ। পিঁয়াজো যেনেকৈ কৈছোঁ ৰঙা হ'ব লাগে তেনেকৈ হ'ল। এতিয়া ধুনীয়া গোন্ধ ওলাইছে ধৰিছে। এতিয়া মই ইয়াতে নিমখ ঢালিম। নিমখ বৈয়ামটো দেচোন। এয়া নিমখ মই এইবিলাক বাইদেউ জোখৰ দেই, মোৰ হাতেৰেহে হয়, নহ'লে অনুমান নাপাওঁ মই, হাতেৰে মই অনুমান পাওঁ। এয়া নিমখ, আলু আছে ন, আলু দুটাৰে দি দিছোঁ। দিলোঁ যিহেতু মিহলাই দিছোঁ, লৰাই দিছোঁ একেবাৰে লগতে। এতিয়া অলপ ঢাকি দিম যাতে মাংসটো যাতে ধুনীয়াকৈ নিমখ হালধি সেইবিলাক সোমাই পিনে ভাটি পিনে ভিতৰত সোমাই যায় যাতে আৰু সিজে। তাৰ পাছতহে আলুটো দিম। ঢাকি দিছোঁ অলপ। এতিয়া দেখিছে ফাটি মাংসবিলাক সিজিছে আৰু ইয়াতে তেল নিমখ হালধি গোটেইখিনি ভিতৰত সোমাই গৈছে। আৰু এতিয়া আৰু বেছিকৈ নলৰাওঁ। এতিয়া ইয়াতে আলু দি দিম আমি। এই আলু কাটি ৰাখিছিলোঁ নহয়, আলুখিনি দি দিওঁ। ডাঙৰ কাটিছোঁ আলু। মাংসৰ লগত সদায় ডাঙৰকৈ আলু কাটিলে ভাল লাগে। আপোনালোকক কেনেকৈ ভাল লাগে জনাবচোন কমেণ্টত। এয়া লৰাই দিছোঁ আলুৰ লগত যাতে ধুনীয়াকৈ মিহলি হয়। ইমান কালাৰ পোৱা নাই নিচিনা লাগিছে, কিন্তু আমি এনেকৈ ৰিয়েলকৈ চাওঁতেতো পূৰা ধুনীয়া হৈছে ন, মোবাইলত বগা বগা দেখাইছে। ইয়াত ইমান জুতি পুতি লগাই একো বনাই থকা নাই দেই, বেলেগৰ নিচিনাকৈ মছলা পাতি একো দিয়া নাই মই বেছি। অকল লোকেল খাদ্য একেবাৰে চিম্পুল দিছোঁ। চব্জিও ক'বলৈ গ'লে অকল দুটাহে, মাংস আৰু আলু। ঠিক তেনেকৈ পিঁয়াজ নহৰু আৰু জিৰা আৰু দিব আছে অকল জলকীয়া। কিন্তু তাৰ আগতে আলুটো অলপ সিজাওক আৰু মই জলকীয়া কাটি আছোঁ। বেছি ভালো নাপাওঁ বাৰু মছলা জাতীয় খাদ্য। আৰু ভণ্টিজনী ইমান ঘামি গ'ল চাওকচোন। ইমান ঘামি গৈছে সঁচাকৈ, পূৰা পাই গৈছে মছলা বেচেৰা। সেয়া গাইজ, এতিয়া মইহে বনাবলগীয়া হ'লগৈ চব্জিটো। সেয়া ভণ্টিয়ে জলদি পিনি এতিয়া কেমেৰাটো ধৰি দিছেগৈ আৰু এতিয়া ঢাকি দিছোঁ। গাইজ সেয়া এতিয়া পানী ঢালি দিছোঁ। ভণ্টিয়ে বনোৱা নহ'লগৈ আৰু এতিয়া ঢাকি দিছোঁ। এতিয়া উতলিলে সেই দেখিছেনে কি ধুনীয়া হৈ গৈছে। আলুখিনিও পূৰা সিজি গ'ল আৰু এতিয়া সেয়া এটা আলু হেৰি কৰি দিছোঁ এনেকৈ ছাইডত। ধুনীয়াকৈ সিজি গৈছে দেখিছেনে। সেয়া ফাটি গৈছে আৰু ভণ্টিয়ে লৰাই আছে ধুনীয়াকৈ। আৰু কেইমিনিটমান লাগিব? 5 মিনিট। ইয়াত আৰু মছলা চছলা একোৱে নিদিওঁ আৰু একদম চিম্পুলকৈ বনাইছোঁ আমি। আৰু আপোনালোকেও যদি আমাৰ নিচিনা এনেদৰে বনাই নাই খোৱা, এদিন খাই চাবচোন, বহুত ভাল লাগে। সেয়া এতিয়াটো লাহে লাহে অকণমান ভাঙি দিলে ভাল হ'ব ন, জোলটো ডাঠ হৈ আহিব। আলু বহুত ডাঙৰকৈ কাটিছিলোঁ দেখিলে, এতিয়া সৰু হৈ গ'ল। এনেকৈ সৰু নিজে হৈ যোৱাকৈ মানে উতলাব লাগিব, সিজাব লাগিব, তেতিয়া মাংস ধুনীয়াকৈ সিজে। আলু একেবাৰে পিটিকি মিহি হৈ গ'ল একদম, কি ধুনীয়া হৈছে চাওকচোন। আৰু ইয়াৰ গোন্ধটো ইমান ধুনীয়া হৈছে, চায়ে একদম খাওঁ খাওঁ লাগি গৈছে। কিন্তু কি কৰিব গাইজ, আজিৰ দিনটো মই নেখাওঁ। আজি সোমবাৰ হয়, নিৰামিষ খাওঁ মই। সেইটো অকল বেটা আৰু ভণ্টিয়ে খাব। এতিয়া ভণ্টিয়ে খাব লাগিব আৰু বেটাও নাই, স্কুল গ'ল যিহেতু। সেইটো এতিয়া আকৌ ঢাকনটো মেলি চাওঁ হ'লে নাই। পূৰা এতিয়া সিজি গৈছে আৰু ফাইনেলি এতিয়া নমাবহে বাকী আৰু, হয় নাই? হৈছে নাই? অঁ একেবাৰে সিজিলে। এয়া একেবাৰে সিজিলে, আলু একেবাৰে পিটিকি গ'ল, মাংস সিজিলে। আলু ডাঙৰ ডাঙৰকৈ কাটিছিলোঁ কিন্তু এনেকুৱাই হৈ যায়। আৰু ডাঙৰ ডাঙৰকৈ কাটিব লাগে, তেতিয়া মাংস ধুনীয়াকৈ সিজে, নহ'লে আলু সোনকালে গলি যাব।
এয়া মাংস একেবাৰে সিজিলে এনেকুৱা হৈ গ'ল একেবাৰে ফটফটি এতিয়া এইটো ভাজি নিচিনাই হ'ল বেছি জোলো নাই হেৰিও নাই ইয়াকে খাম আৰু আজি জোল এতিয়া গেছটো অফ কৰি দিব ভণ্টিয়ে এটা সিজিলে হৈ গ'ল আজি চব্জি এতিয়া মই খাওঁ তাৰপিছত পাছত লগ পাই আছোঁ খাই কৰি আজৰি হৈ অকলে আজি বাইদেউ ওপৰত আৰু ল'ৰাটো গৈছে স্কুললৈ বাঢ়ি কৰি থৈ দিম তালৈ মই খাওঁ তো ভোক লাগিছে বাই বাই